বন্ধুসকল আপোনালোক মোৰ চেনেল টেক এণ্ড ইনফলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল আজি মই এই ভিডিঅ'টোত আপোনালোকক ক'ম যে আপোনালোকে যদি PM কিষাণ পৰ্টেলত যদি আপোনাৰ KYC কৰি লৈছে, KYC যদি কৰি লৈছে তেন্তে ইয়াৰ আপোনালোকে ষ্টেটাছটো কেনেকৈ চেক কৰিব। জাষ্ট আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব, ইয়াত মই দেখাই আছোঁ। আৰু যদি আপোনালোক মোৰ চেনেল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। চাওক এই ভিডিঅ'টোত মই আপোনালোকক কৈ আছোঁ যে আপোনালোকে কেনেকৈ KYCৰ ষ্টেটাছটো আপোনালোকে জানিব পাৰে। জাষ্ট আপোনালোকে আপোনালোকৰ ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব আৰু ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াত লিখি ল'ব pmkishan.gov.in/home এনেকৈ লিখি আপোনালোকে জাষ্ট যেতিয়াই চাৰ্চ কৰিব তেতিয়া আপোনালোকৰ সন্মুখত তেনেকৈ এটা পেজ খোল খাব। ইয়াত আপোনালোকে আপোনাৰ ডেস্কটপ চাইজ কৰি ল'ব। ডেস্কটপ চাইজ কৰাৰ পিছত আপোনালোকৰ সন্মুখত তেনেকুৱা পেজ আহিব আৰু ইয়াত আপোনালোকে পাব ওপৰত KYC বুলি এটা অপশ্যন। জাষ্ট ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত তেনেকুৱা এটা পেজ খোল খাব। ইয়াত আপোনালোকে আপোনালোকৰ আধাৰ নাম্বাৰটো এণ্টাৰ কৰি ল'ব। মই মোৰ আধাৰ নাম্বাৰটো তাত এণ্টাৰ কৰি আছোঁ, জাষ্ট আপোনালোকে চাই যাওক। আধাৰ নম্বৰ এণ্টাৰ কৰাৰ লগে লগে আপোনালোকে চাৰ্চত ক্লিক কৰিব। চাৰ্চত যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া আপোনালোকৰ সন্মুখত তেনেকুৱা এটা অপশ্যন খোল খাব। ইয়াত আপোনালোকে কৈ আছে যে আপোনালোকৰ PM কিষাণ পৰ্টেলত যিটো আপোনালোকে নম্বৰ দিছিলে মোবাইল নম্বৰ, সেই মোবাইল নম্বৰটো তাত ক্লিক কৰিবলৈ এণ্টাৰ কৰিবলৈ মই মোৰ জাষ্ট মোবাইল নম্বৰটো তাত এণ্টাৰ কৰি আছোঁ। আপোনালোকে চাই যাওক। ইয়াৰ পিছত যেতিয়া আপোনালোকে গেট OTP ক্লিক কৰিব তেতিয়া আপোনালোকৰ সন্মুখত তেনেকুৱা ষ্টেটাছ দেখা পাব যে আপোনাৰ KYC ইজ অলৰেডি ডান। চ' ইয়াত আপোনালোকে চাব পাৰে যে KYC ইজ অলৰেডি ডান অন PM কিষাণ পৰ্টেল। তেনেকুৱা আপোনালোকে আপোনালোকৰ KYC ষ্টেটাছ জানিব পাৰে। গতিকে বন্ধুসকল আজিৰ ভিডিঅ' ইমানেই। যদি আপোনালোকৰ ভিডিঅ'টো পচন্দ হয় লাইক কৰিব আৰু মোৰ চেনেল যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব।